নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? এয়া মই অলপ আগতে ছোৱালী স্কুলৰ পৰা থৈ আহিলোঁ আৰু এতিয়া এয়া লেচেৰা আলু ভাজি বনাই আছোঁ। তাৰপিছত এইফালে বহাই দিছোঁ গাখীৰ চাহ খাবৰ কাৰণে। এয়াই আৰু ৰৈছিলে যোৱাকালিৰে ভাত ৰৈছিলে, সেইকাৰণে ভাতকেইটা এটা পিঁয়াজে ভাজি থৈ দিলোঁ। এনেকৈ খাই ভাল লাগে কেতিয়াবা কেতিয়াবা। এয়া ৰাতিৰ কাৰণে ছজনা আলু বন্ধু-বান্ধৱীসকল, এয়া ছজনা বনাই আছোঁ আলু আৰু বেহাৰ দি, আৰু এইফালে ভাজি আছোঁ কাচকল ভাজি। আপোনালোকে খায়নে বাৰু এনেকৈ? সিজিবৰ কাৰণে অকণমান পানী দিছোঁ ছজনাত, আৰু এইফালে হৈ আছে দালি।